জীৱন 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 বৰ অনুপম। যি জীৱনৰ বাবে আমি সদায় চেষ্টা কৰিছোঁ, যি জীৱন উপভোগৰ বাবে দিনে ৰাতিয়ে নিজৰ সপোনৰ পিছে পিছে দৌৰিছোঁ, সেই জীৱন জানো খন্তেকতে মাৰ হৈ যাব দিবা? মনত বল থকালৈকে, মনত সাহস থকালৈকে আগবাঢ়ি যোৱা। সৰু সুৰা সমস্যাৰে তোমালোকক কেতিয়াও জৰ্জৰিত কৰিব নোৱাৰে। অসম আৰক্ষীত সোমোৱাৰ পিছত কেতিয়াবা জীৱনত ধুমুহা আহিলেও সেই ধুমুহা আওকাণ কৰি তোমালোকে আগবাঢ়িবলৈ চেষ্টা কৰিবই লাগিব। অসম আৰক্ষী বিভাগটো এনেকুৱা এটা আদি নাই, যাৰ অন্ত নাই। কেৱল ই বৈ গৈছে ক্ৰমে গভীৰৰ পৰা গভীৰলৈ। তোমালোকে সাগৰ হোৱা, তোমালোকে মহাসাগৰ হোৱা, যাৰ গভীৰতা পাবলৈ কেতিয়াও কোনেও অক্ষম হ'বলৈ চেষ্টা নকৰিবা। তোমালোকে আগবাঢ়ি যোৱা, ক্ৰমে ক্ৰমে আগবাঢ়ি যোৱা, মনত এক সাহসৰ বোজা লৈ। ধন্যবাদ।